স্বাগতম জনাইছোঁ মোৰ এটা অন্য এটা ভিডিঅ' লৈ RJB ডান্স ব্লগ। আজি আমি যাব আছোঁ পানীত মানে পানীত খেলিব যাম আজি একোলেণ্ডত। চ' ভিডিঅ'টো চাই থাকক। আৰু মোৰ লগত আছে আজি ইয়াত দাদুল কেনে এয়া জ্ঞানদীপ দা গাড়ী চলাই আছে এতিয়া এয়া চাওক আৰু মোক চিনি পায়ে RJB ডান্স ব্লগ। চ' ভিডিঅ'টো চাই থাকক। আমি হাউলিৰ পৰা ডাইৰেক্ট গুৱাহাটী যাম। আৰু গুৱাহাটীত মানে গড়চকত আমাৰ দাদা এটা আছে, তাতে মই থাকিম ৰাতি। আৰু দুজন ল'ৰা আছে ইয়াতে পইচা আনিব গৈছে তাতে ভিতৰত। তো আহিলে জ্ঞানদীপ দা আহি পালোঁ আমি পাঠশালা। এই পাঠশালা ব্ৰিজ চাওক দেখা পাইছে ৰাইজ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আমি গাড়ীত তেলটো ভৰাই লওঁ ইয়াতে এই আগত। এতিয়া আমি এতিয়া ভৰাই লওঁ তেলটো, কাৰণ গাড়ীত তেল লাগিব যিহেতু 2000 দিলি হ'ল। এতিয়া আমি টিকট মানে তেল ভৰালোঁ। এতিয়া পইচাটো হিচাপ কৰি টিকটটো ATM-খন দিলোঁ। পূৰা চাই আছে কেলকাতা নাম্বাৰটো মাৰি দিওঁ। এয়া চিৰিখন উলি গৈছে, এয়া ডিপমাক। এতিয়া আমি যাই থাকোঁ। আমি আহি এতিয়া বাইহাটা পালোঁ। এতিয়া আৰু টোল গেট পালোঁ। এতিয়া দুখন আমাৰ বৰপেটাৰ পৰা আহিলে এতিয়া দুখন টোল গেট পোৱা যায় গুৱাহাটী। এয়া টোল গেট পালোঁ বাইহাটা। ইয়াত আমাৰ সেই আছে ফাষ্টেগ। চ' এয়া এতিয়া আমাক যাব দিছে। এতিয়া বাই বাই। আহি পালোঁ আমি শৰাইঘাট। চাওক ৰাইজ এয়া শৰাইঘাট এয়া ভিউ। এতিয়া আমি আহি পালোঁ। এতিয়া আমি এইটো ৰুমত থাকিব লাগিব। আৰু চাওঁ ৰুমটো দেখা পাইছে কেনেকুৱা ধুনীয়া, একদম বেডশ্বীট পাৰা আছে একেবাৰে। কালি এয়া চিকেন খাইছিলোঁ আৰু চিকেন বিৰিয়ানী এইটো খাই দিলোঁ। এতিয়া খাব নোৱাৰিলোঁ, থৈ দিলোঁ। এতিয়া কালি পুৱা লগ পাম নতুন ভিডিঅ' লৈ ডাইৰেক্ট একোলেণ্ডত। কি আন্ধাৰে ক'ত আছোঁ মই? ঐ যে পোহৰ। এয়া 4:30 বাজিল। এতিয়া আপোনালোকক গাইছ এই গুৱাহাটীৰ ভিউ দেখাম। এতিয়া চাওক ভিউ কি মজা, অতিকৈ মনোমোহা দৃশ্য। এয়া ৰাতিপুৱা 4:30 দৃশ্য, কি ধুনীয়া। মানুহ এটাও নাই। চ' মই ৰাতিপুৱা উঠিলোঁ। এতিয়া এয়া আমি ফাইনেলি আহি পালোঁ একোলেণ্ড। এই গেটত আৰম্ভ কৰিলোঁ। এয়া একোলেণ্ড দেখা পাইছে গাইছ, এই গাড়ী মটৰবিলাক আছে। ফাইনেলি আমি আহি পালোঁ বৰ্তমান একোলেণ্ড। এয়া চাব পাৰিছে গাড়ী। আৰু এয়া আমি যাই আছোঁ। কেনে হ'ব আজি? এই মজা মজা হ'ব একদম। এই আগত পূৰা ইয়াতে ভিৰ হৈ আছে দেখা পাইছে। আমি টিকটটো কাটিব লাগিব। এয়া লাইনত খাৰা হৈ আছে। আপোনাৰ যদি একোলেণ্ডত আহে ইয়াৰ টিকটটো নম্বৰটো দিয়া আছে আমাৰ 680 টকা। আৰু ইয়াৰ টিকটটো কাটি লোৱা হৈ গ'ল। আৰু প্ৰথম গেটত সোমাওঁতে এয়া গেটত চেকিং কৰি বেগখন বোলে মোৰটো চেকিং কৰিছে। ফাইনেলি আমি আহি পালোঁ এতিয়া একোলেণ্ড। এয়া ফটো কৰিলোঁ। এয়া সন্মুখৰ। এতিয়া আমি খটখটিত নামিলোঁ। এয়া দেখা পাইছে একোলেণ্ড। এয়া আপোনালোকে চববিলাকত উঠিম, আপোনালোকে এটা এটাকৈ ভিডিঅ'বিলাক দেখাব চেষ্টা কৰিম। এয়া আমি ফাইনেলি আহি পালোঁ। আৰু এই ষ্টাম্পটো একোলেণ্ডৰ পৰা দিয়া হৈছে। আৰু টিকট কাটিলে মানে এইটো থাকিলে মানে এটা চিন্তা মানে। আৰু এয়া চাইছে। আৰু এতিয়া আমি যাব লাগিব কাপোৰ চেঞ্জ কৰিবলৈ। চ' গাইছ এতিয়া আমি চেঞ্জিং কৰিলোঁ, তাৰপিছত ধামাকা হ'ব, ধামাকা গাইছ। ত' এতিয়া আমি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া আমি পানীত যাম এতিয়া। হেৰিতে কেনে আজি কেনে হ'ব? গৰম মানুহ আজি বহুত গৰম। আৰু এতিয়া মানুহ হোৱা নাই বৰ্তমান, আৰু হ'ব মানুহ অলপ পিছলৈ। এতিয়া চাই থাকক ভিডিঅ'টো। এয়া আমি উঠিছোঁ। ইয়াৰ ওপৰত যাব লাগিব। উঠি আছোঁ গাইছ। এয়া চাওক উঠি আছোঁ। এইটো আমাৰ ফাৰ্ষ্ট যাত্ৰা। ভিডিঅ' প্ৰথম ফাৰ্ষ্ট যাত্ৰা এইটো আমাৰ। এয়া পানী লাইন মতে আমি ডিস্কো ডান্স কৰোঁ। আহা বল। চ' গাইজ এতিয়া আমি পানীৰ গোটেইখিনি কৰিলোঁ। আৰু এতিয়া কিছুমান মানে কি সেই ৰেডি হৈ আছে। ত' তেতিয়া আমি তাকে যাওঁ। এতিয়া আমি কাপোৰ চাপোৰ ড্ৰেছটো সলালোঁ, মানে গাটো গা চা ধুলোঁ তাতে। উঠিলোঁ মই এতিয়া উঠিম। এতিয়া আমি জুলনাত উঠিছোঁ। জুলনাত